हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মোৰ ভালেই বৰ্তমান অলপ দিনৰ আগতে গা বেয়া আছিল মানে কালি পৰা অলপ ভাল পাইছো এসপ্তাহ কৰিছো ভাইৰেল জ্বৰ আপোনালোকৰ চাগে বহুতৰে হৈছে কাৰণ এটো ক্লাইমেটটো চেঞ্জ হৈ গৈছে গতিকে এতিয়া এনেকুৱা জ্বৰবিলাক সাধাৰণতে হৈয়ে থাকে আৰু একদিন মানে মই বিছনাত পৰি আমনি লাগি গ'ল আৰু ভিডিঅ' বনাবলৈ পৰা নাই আজি বহুত দিন হ'ল ভিডিঅ' বনাব পৰা নাই আৰু আজি দেওবাৰ কাইলৰ পৰা অফিচ যাম বুলি ভাবিছো ইমান দিন যোৱা নাই এক সপ্তাহ মানে ছুটিত আছো আৰু এতিয়া ভিডিঅ'টি আৰম্ভ কৰি দিছো আৰু ভাত বনাই আছে মই বহুত দিন ভাত বনোৱাই নাই কালি ৰাতি বনাইছো কি বনাইছে আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টি চাই থাকিব কি বনাইছে মাংস গাহৰি মাংস আৰু কিবা বইল ষ্টাইলত বেলেগকৈ বনাই কেঁকুৰা কাম কৰি আছে কেঁকুৰা কাম এইটো কেঁকুৰা আৰু আজি এইটো কেঁকুৰাটো চাটনি বনাব লাগিব এইটো বহু ভয় লগা বস্তু দেই চাগে পুৰিব এইটো চালা প্ৰথমবাৰ কাৰণে আমি কৈ আছোঁ তুমি কৈ পাইছা নাই ঘৰত পাইছা নাই মই কেঁকুৰা ধৰিব নাই এবাৰ পাইছোঁ কিন্তু এইটো চেপিলে যে কাৰণে তেতিয়া মানে পোৱা কিছুমানে বহুত বেলেগকৈ ভাঙি দিয়ে এনেকৈ নহয় এইটো এনেকৈ ভাঙি দিয়ে নহ'লে এইটো হাত চেপিব এটা ভাগিছে তথাপি সি দাখন কেনেকৈ ধৰিছে দেখিছে নাই মৰিবলৈ চবৰে ভয় আছে এইফালে ধৰি লওক ইফালে ধৰি লওক এনেকৈ টাৰ্গেট দি দিছে নাই চবফালে আছে ভাল আহিলে নে হৈ গ'ল দুটা হ'ব না এইকেইটা এইকেইটা লাগিব না সেইকেইটা নালাগে এতিয়া দুটা মানে কেইবাটাও আনিছে দুটা মানে চাটনি বনাবলৈ থৈ দিছে মানে এই দুটা এইটো আৰু এইটো মানে দুটা পুৰিম এইবোৰ ট্ৰাই দিব লাগিব এইবোৰ অঁতাব লাগিব পাছত কৰি দিম এইবোৰ পুৰা পাছত কৰিব পাৰি নালাগে আগতে অঁতাই লৈছোঁ এইবোৰ অঁতাব লাগিব এনেকৈ অঁতাব লাগিব তাৰপিছত এই বস্তুতে খাই সেইটো বাদ দিয়া তুমি এইটো হেৰি কৰা সেইটো থৈ দিয়াচোন মানে গাহৰি মাংস আনিছে ইয়াত গাহৰি মাংস এইটো বইল হৈ আছে এইখিনি বইল মাংসখিনি ইয়াত ভালকৈ ধুই থৈ লৈছে গাহৰি মাংস আমি আনিলে সদায় বইল কৰি লওঁ মানে প্ৰথমে বনাবলৈ আৰম্ভ কৰি দিলে তেলটো ওলাই গ'লে তেল দিব নালাগে তেল দিব নাই কিমান তেল লাগিছে আৰু ইয়াৰ পিঁয়াজ আদা ৰচুন এইবোৰ কাটি দিলোঁ মই মাংসটোৰ পৰা তেল এৰিছে ন মাংস নহয় জানো চৰ্বিখিনিৰ পৰা চৰ্বি বেছি আছে গাহৰি মাংসত তেল নিদিয়াকৈ বনাই খাই চাবচোন কিমান ভাল লাগে বহুত টেষ্টি হয় যদি তেল নিদিয়ে তেল দিলে চিকা টাইপৰ লাগে ভাল নালাগে মাছৰ তুলিয়ে মাছ ভজা মাংস বনাই আছে জলকীয়া কটা নাই মই কাটি ল'ম ভিডিঅ'টিত মোৰ মাতটো স্পষ্টকৈ ওলোৱা নাই কাৰণ মোৰ মাতটো ভাগি আছে সেইকাৰণে অলপ ওলাইছে মোৰ মানে ভাইৰেল ফিভাৰে পাইছিলে সেইকাৰণে কাম চাম কৰাই নাছিলোঁ কালিৰ পৰা অকণমান কৰিছোঁ এতিয়া এওঁ বনাইছে কাৰণে মাছ মাংস খোৱা নাছিলোঁ বহুত
কণ জলকীয়া নিচিনা এইকেইটা সৰু সৰু কণ জলকীয়া নহয় চাহাত জলকীয়া নিদিয়া এইটো কণ জলকীয়া নিচিনা চব ইমান ডাঙৰ মানে চাহাত জলকীয়া নাম আমাৰ মানে দিনত সাধাৰণতে মাছ মাংস খোৱাই নহয় ঘৰত থকাই নহয় যে ৰাতিহে খোৱা হয় আজি বহুত দিনৰ তেল নিদিয়াকৈ কিমান তেল ওলালে দেখিলা লাগি যাব নেকি আজি তেল দিবলৈ হয় খাবলৈ নোৱাৰি ভাল নালাগে চিটকা চিটকা টাইপৰ লাগিব চিটকা টাইপৰ লাগিব মানে তেল দিলে বেয়া লাগে ধুনীয়া কালাৰ এটা হৈছে মানে মছলা নিদিয়ে ন একো মছলা নিদিয়ে আদা নহৰু দিলোঁ আৰু তাতে মানে বিলাহীটো অলপ কালাৰ আনিবই নলওঁ ইয়াত জাল মাৰি দিম মানে কুকুৰা বনাব যে এইটো কেনেকৈ বনাব দেখাই দিব লগাম ডিঙিত লগাম এইটো ডিঙিত কেনেকৈ লগাব এতিয়া ডিঙিত ইয়াত লগাই পুৰিম ঘাট থকা চুৰিখনত ভৰাওক মানে কি হ'ল জানানে এই আমাৰ ইয়াত গেছত যিখন দিয়ে যে সেইখন মানে ডাঙৰ এখন আছে সেইখন ইয়াত নধৰে মানে কাৰণ কাটিব লাগিব অলপ এওঁ কাটিবলৈ অলপ বেয়া পাইছে এতিয়া টাইমটো অলপ কম আছে সেইফালে যাব লাগে চাগে তেওঁ এখন কাটি ল'লে চিন্তাই নাই পুৰি খাবলৈ কেতিয়াবা পুৰি খাব মন যায় যে কালি মাছ এটা পুৰি খাইছোঁ মই এই এনেকৈ চুৰিখনত দি লৈ পিনি পুৰি খাইছোঁ জুইটো অকণমান কমাই দিয়ক কেঁকুৰা চাটনি কাৰ ভাল লাগে বাৰু বহুত ভাল লাগে সাধাৰণতে কেঁকুৰা চাটনিটো পটাত পিচিও খাই বহুত ধুনীয়া লাগে এতিয়া ইয়াততো পটা নাই গতিকে মিক্সিতে পিচিব লাগিব দিব লাগিব বেছি দূৰত নহয় অলপ ওচৰতে দিয়ক সেইটো হৈ যাব ভিতৰখিনি নিসিজিব তেতিয়া সিজি যায় ভিতৰতো সিজি যায় সেইটো তাপত সিজাটোহে সিজা সেইটো সিজোতে আৰু 1.5 ঘণ্টা লাগিব এইটো কিমান গোটেই গেছ খতম হৈ যাব তেনেকৈ নহয় খাব দিয়ে এয়া কেঁকুৰা হৈ আছে আৰু অলপ পিছত হৈ যাব আছে আৰু আপোনালোকক মই এতিয়া আমাৰ ৰুমটোৰ ফ্ৰণ্ট ভিউটো দেখাই আছোঁ এইটো চাব ধুনীয়ানে এতিয়া এই বিল্ডিংটো এইখিনিত খাৰা কৰি দিলে এতিয়া এইফালৰ যিটো ভিউ সেইটো আমি দেখিবলৈ নাপাম এইখিনিৰ পৰা এইখিনি দেখিবলৈ পাম ভাল লাগে ৰাতিপুৱা যেতিয়া খিৰিকীখন খুলিয়ে এনেকুৱা এটা ভিউ দেখিবলৈ পোৱা যায় বহুত ধুনীয়া লাগে কাম কৰি আছে মিস্ত্ৰীয়ে এইটো ঘৰ বনাই দিলে নহয় এতিয়া নেদেখোঁ আৰু এইফালে নহ'লে বহুত দূৰলৈকে এনেকৈ গোটেই পাহাৰটো দেখি যাওঁ মানে কেনেকুৱা লাগিছে জনাবাচোন আপোনালোকে কুকুৰা ফুৰিবলৈ আমি থৈ গুচি গ'ল ফুৰিলোঁ আৰু ভাতটো বনোৱা নাই এতিয়া ভাতটো পাতিব কেঁকুৰা চাটনিটোৰ কাৰণে এইটো ৰেডি কৰি ল'লোঁ ইয়াত
আদা অকণমান দিছোঁ, টুকুটা নহৰু দিছোঁ আৰু অকণমান এটা পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ আৰু অকণমান ইয়াত নেমু চেপি দিছোঁ। নেমু গুটি এটা কৰিলে নেমু গুটিটো উতোৱাই দিওঁ, খালেও একো নাই। এয়া মাংস ৰেডি হৈ গ'ল। অকণমানো তেল নিদিয়াকৈ বনোৱা হৈছে, অকণমান মছলা নিদিয়াকৈ বনোৱা হৈছে। আৰু এয়া মোৰ কেঁকুৰা চাটনি ৰেডি। এতিয়া ভাত খাবলৈ লৈছোঁ, আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টি যদি ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।